লামডিং আৰক্ষীৰ জালত উৰিষ্যাৰ দুই কুখ্যাত চিলনী চোৰ বহিৰাজ্যৰ চোৰ সন্ত্ৰাস গোটেই অসমকে ধৰি লামডিঙতো লামডিং আৰক্ষীয়ে লামডিঙৰ মাছ বজাৰৰ পৰা ৰাইজৰ সহযোগত আটক কৰিছে ৰোহিত প্ৰধান আৰু কালিদাস নামৰ দুই চিলনী চোৰক। মাছ বজাৰ চিলনী চোৰ দুটাই এখন ৰখাই থোৱা মটৰচাইকেলৰ পৰা বক্স ভাঙি চুৰ কৰিবলৈ লওঁতে হাতে ধৰা পৰে চিলনী চোৰ দুটা। পূৰ্বতেও বহু এনে চুৰি হোৱাৰ ঘটনা আৰক্ষীৰ হাতত তথ্য থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। মাছ বজাৰত এজন ব্যক্তিয়ে পান খাই থকা অৱস্থাত তেওঁৰ মটৰচাইকেলৰ বক্স ভাঙি বিভিন্ন গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু নগদ টকা চুৰি কৰি লৈ যাবলৈ ধৰোঁতেই স্থানীয় জনসাধাৰণৰ সহযোগত দুইজনকে কৰায়ত্ব কৰা হয়। এই ব্যক্তি দুজনৰ নাম আছিল ৰোহিত প্ৰধান আৰু কালিদাস। দুইজনেই উৰিষ্যাৰ বাসিন্দা। তেওঁলোক চিলনী চোৰ হিচাপে প্ৰখ্যাত। ইয়াৰ আগতো তেওঁলোকে বিভিন্ন ঠাইত এনেকুৱা অপৰাধ সংঘটিত কৰিছে। লামডিঙলৈ অহাৰ আগতো তেওঁলোকে বেলেগ বেলেগ জেগাত অপৰাধ সংঘটিত কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। তেওঁলোকৰ ওপৰত আমি ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছোঁ আৰু তেওঁলোকক আদালতত হাজিৰ কৰাইছোঁ। তেওঁলোকে জনোৱা মতে তেওঁলোকৰ লগত আৰু দুজন ব্যক্তি আছিল। আমাৰ দল ইতিমধ্যে তেওঁলোক থকা ঠাইলৈ গৈছিল। তেওঁলোক থাকিছিল তেজপুৰত ভাড়া কৰি। এই ভাড়াঘৰৰ পৰা 4জন ব্যক্তিৰ ID পাবলৈ আৰক্ষী সক্ষম হৈছে। গতিকে আমি ধৰিব পাৰিছোঁ যে এই দলটোত সৰ্বমুঠ 4জন ব্যক্তি আছিলে। 4জনেই উড়িষ্যাৰে হয়। বলতে আঙ্গো মাছ বাজার ক্লাবের সামনে একজন ভদ্রলোক ব্যাংকের থেকে টাকা নিয়ে বাইকে করে নিয়ে আইছিল। তো দুইটা চোর আর কি বাইকে করে আইলো। আওয়ার পরে ওনার ব্যাগটা আসিল ব্যাগে টাকা ছিল। তো ব্যাগটা নিয়ে বাইক নিয়েই পলাইছে। তার পিছে দৌড়ায়া গেলাম। যাওয়ার পরে দিয়া দেখি একটা জিলে ওরা দুজন লুক্কা ছিল। তো বাইকও ধরলাম, চোরেরও ধরলাম, লামডিং থানাতে আনি না হ্যান্ড ওভার করাই দিলাম। কেইজন চোৰ আছিলে? 2জন। চোৰবিলাক ক'ত, অসমৰ না বাহিৰৰ? বাহিৰৰ বুলি কৈছে। বাহিৰৰ চোৰ। অঁ, টকা তো চাইছোঁ যেতিয়া খুলি কিনি দিছে তো 50,000 টকামান আছিলে আৰু কিবা কিবি ডকুমেণ্টছ আছিলে। টকাবিলাক উদ্ধাৰ কৰিছে? উদ্ধাৰ কৰিছে।